এয়া 10 বাৰ মাৰিব বোলে মতা ভাই চাই থাকক কি হ'ল ট্ৰাই কৰ দে ট্ৰাই কৰ পাৰিবি দে খিনাবি মাৰ 23 24 25 26 हेलो गाइस हेलो अरे दूसरे के हाय गाइस वेलकम टू माय न्यू ब्लॉग আজিৰ ব্লগটো ইয়াৰ পৰা ষ্টাৰ্ট কৰিছোঁ কিবা কবা নাই অনো কিয়া ছোৱালী ক'ত চাইছ আৰু কিবা কবা ছোৱালীৰ নামটো কচোন আৰু কিবা কবা ঘৰ ক'ত আৰু কিবা কবা তাকেতো কৈছোঁ ঘৰ ক'ত বোলো আৰু কিবা কবা কি অকলৈ গ'লা কিবা কবা আহি আছে দুটা কোন দুটা এই দুটা আহি আছে कुछ बोलिए जी कुछ 100 कुछ बोली जे हिंदी में बताओ कुछ भी नहीं बताओगा কি বুলি কয় বোলে এইটো কি বুলি কয় বোলে এইটো পুলাপ না কি বুলি কয় তো গাইছ মই এতিয়া ট্ৰাই কৰিম কেইবাৰ পাৰোঁ পুলাপ নে কি বুলি কয় এই ধৰচোন মাতি বোলো মায়ে হয় না তৰা ইমান চাপৰ ছবাৰ মাৰিলোঁ বেছি মাৰিব নোৱাৰোঁ ট্ৰাই কৰিব লাগিব এনেকৈ ট্ৰাই কৰি থাকিলে পাৰিম এইবিলাক ধিয়া যে মাৰিব দেচোন মাৰ মাটি পেলোৱা দে এবাৰ দুবাৰ তিনিবাৰ 4 5 6 আৰু ভাল নহ'ব সেনেকৈ 7 তো গাইছ সি 7 বাৰ মাৰিলে কিন্তু ইমান পাৰফেক্টলি হোৱা নাই মই 5 বাৰে মাৰিছোঁ তামাম তললৈ হালি গৈছোঁ মানে সি তললৈ যোৱা নাই আধালৈহে গৈছে তো গাইছ এতিয়া আৰু এজন মেম্বাৰ আহি গৈছে আমাৰ আপোনালোকে দেখিলে চিনি পাব এইটো মতা ভাই মাৰ না ধিয়া যে মাৰি আছে তই পুৰা পা খিনাই যাবি তই মটো বুলি নকমা দি দিয়া দে জলদি মাৰ দে মাৰ ট্ৰাই কৰ তই আজিফালে মতা ভাই বহুত পুৰা মতা হৈ গৈছে পুৰা তো গাইছ মানে আমাৰ ঘৰত মাটি অলপ উঠোৱা হৈছে মানে তো তাকে ৰখি আছোঁ এতিয়া গাড়ী অহালৈকে এইখিনিত মাটি পেলাই থোৱা হৈছে তো তাকে ৰখি আছোঁ ট্ৰেক্টৰ অহালৈ গাড়ী আহি গ'ল গাড়ী ঘূৰাই আছে গাড়ীখন এতিয়া দিব মাটি পেলাই চিধা এইটো দেখিব বোলে পৰেক্স মণি এইটো পৰেক্স মণি ভিডিঅ'টো শেষলৈকে চাব ভিডিঅ'টো আজি চাই বঢ়িয়া লাগিব আৰু লাইক কমেণ্ট কৰি দিব
ইয়াত দেখিবলৈ ট্ৰেক্টৰ স্বৰাজ ট্ৰেক্টৰ। এইটো পৰশমণি আহি আছে, দেখিব পাইছে। এইটো পৰশমণি। কেইখন দোকান গ'ল? কেইখন দোকান গ'ল? তো গাইছ এতিয়া আমি চেলেঞ্জ এটা কৰিছোঁ মানে কোনে কিমান পুল আপ মাৰিব পাৰে মানে। তো চাই থাকক কোনে কেইবাৰ পাৰে। চেলেঞ্জ ডান। বঢ়িয়া। আমি এতিয়া চেলেঞ্জটো কৰিম। ফাৰ্ষ্ট মাৰিব ধীৰাজে মাৰিব ফাৰ্ষ্ট। চাই থাকক ধীৰাজে মাৰিব এতিয়া কেইবাৰ পাৰে। পূৰা তললৈ আহিবি। 1 2 3 4 5 6 ধীৰাজে 6 বাৰ মাৰিল। এতিয়া আমাৰ মতা ভাই মাৰিব। মতা ভাই কেইবাৰ পাৰে? কেইবাৰ পাৰিবা? হা 10 বাৰ মাৰিব বোলে মতা ভাই। চাই থাকক। কি হ'ল? ট্ৰাই কৰ। দে ট্ৰাই কৰ, পাৰিবি। সিধাই খিনাবি, মাৰ। কি হ'ল? তো মতা ভাই এবাৰো নোৱাৰিলে গাইছ। এতিয়া মোৰ পাল হ'ব। তো পিয়াজ কেমেৰা ধৰ। এতিয়া মোৰ পাল হ'ব গাইছ। চাই থাকক কেইবাৰ পাৰোঁ। তো গাইছ 7 বাৰ মাৰিলোঁ। ধীৰাজে কেইবাৰ মাৰিছিলি? 6 বাৰ। তো মই উইনাৰ হ'লোঁ এইটোত। এতিয়া পুছ আপ মাৰা চেলেঞ্জ হ'ব। এতিয়া পুছ আপ মাৰা চেলেঞ্জ হ'ব নে নহ'ব? নালাগে, এইটো পিছত ল'ম। এতিয়া পুছ আপৰ চেলেঞ্জ হ'ব নে নহ'ব? হ'ব। অ'কে মতা ভাই। অঁ তো মতা ভাই অলপ ভয় খাই আছে কাৰণ সি নোৱাৰে। তো ট্ৰাই কৰিব, একো নাই। ট্ৰাই কৰিবি তেতিয়াহে খিনাবি হা। ট্ৰাই কৰিবি। তো গাইছ এতিয়া পুছ আপৰ চেলেঞ্জ হ'ব। ফাৰ্ষ্ট মাৰিব ধীৰাজে। উঠ। মোৰ এতিয়া ভাগৰ লাগি আছে না, মই মাৰি লওঁ হয়। ভাগৰ লাগি আছে, মাৰ। তই ফাৰ্ষ্ট মাৰিলি, তই ভাগৰ জীয়া হ'লে। এতিয়া মাৰ, তোৰ পালি এতিয়া। উঠ। এইখিনি ক'ৰবাত সমান জেগা এটা চাই ল। একো নাই, ট্ৰাই। নোৱাৰিলেও নাই গাইছ, ট্ৰাই কৰিব লাগে যিকোনো কাম। তো এতিয়া ধীৰাজে মাৰিব। 1 2 3 4 5 6 7 8 9 10 তো গাইছ ধীৰাজে 10 বাৰ মাৰিলে। এতিয়া মতা ভাই মাৰিব। যাওঁ মতা ভাই ট্ৰাই কৰ। এতিয়া মতা ভাই ষ্টাৰ্ট। 1 2 3 4 5 6 7 কেঁচা লগা বহুত আচ্ছা লগা। তো এতিয়া মতা ভাই 7 বাৰ মাৰিলে। এতিয়া মোৰ পাল হ'ব। মই কেইবাৰ মাৰিব পাৰোঁ নাজানো। ইচ্ছা কৰিবি হা।
1 2 3 4 5 6 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 তো গাইজ কিমান হ'ল বোলে 30 বাৰ মাৰি দিলোঁ আই উইনাৰ তো গাইজ গোটেইকেইটা চেলেঞ্জতে মই ফাৰ্ষ্ট হ'লোঁ আৰু ধীৰাজে ছেকেণ্ড হ'ল আৰু মতা ভাই কিমান হ'লা তো গাইজ মতা ভাই তাৰ অলপ বডিটো হেভি আছে সি গাটোকে মানে দাঙিব নোৱাৰে তো তই সদায় ট্ৰাই কৰিব লাগিব তেতিয়া পাৰিবি সদায় ট্ৰাই কৰিব লাগিব তেতিয়া পাৰিব তো গাইজ আজিৰ ভ্লগটো ইমানেই আছিলে আশা কৰোঁ সকলোৱে চাই ভাল পালে অলপ হ'লেও যদি ভাল পালে প্লিজ লাইক কমেণ্ট কৰি দিব আৰু লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব বাই